Never love me, deeply never love me not, deeply never love me. So, hello what's up guys, মই অভিজিত না ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট নকৰোঁ ব্লগটো ষ্টাৰ্ট কৰিম ইয়াৰ পৰা আপোনালোকে যোনটো ফটো দেখিছিলে সেই প্লেচটো আৰু ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাহিনীটো এনেকুৱা হ'ল মই আৰু মোৰ লগৰটো যোনটো কেমেৰামেন আমি আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ মৰ্ণিং ৱাক মানে সেই ভিউটো দেখাবৰ কাৰণে ডেইলি ব্লগ হ'ব এইটো বহুত নম্বৰত ডেইলি ব্লগ কৰিম তো কেনেকুৱা হয় নাজানো লাষ্টলৈকে চাব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব ইমানে যাব নালাগে তাৰপিছত তো তাৰপাছত মোৰ বেকগ্ৰাউণ্ড দেখি আছোঁ লোকেশ্যনটো এতিয়া মই বেছি লেকচাৰ নিদিওঁ চিনেমেটিক শ্বট দেখাম সেইটো চাব তাৰপিছত ডেইলি ব্লগটো ইণ্টাৰেষ্টিং হ'ব বহুত কৈছোঁ ইণ্টাৰেষ্টিং হ'ব বুলি কৈছোঁ যেতিয়া হ'ব পাৰে নহ'ব পাৰে কিন্তু হ'ব বুলি अरे कहना क्या चाहते हो হ'বও পাৰে মুঠতে ইণ্টাৰেষ্টিং নাজানো আৰু মুঠতে লাষ্টলৈকে চাব ইমানে ক'লোঁ আৰু এতিয়া মই বেছি লেকচাৰ নিদিওঁ আৰু চিনেমেটিক ফুটেজবোৰ চাই লওক ইমানে কথা তো মই ভিডিঅ' শ্বুট কৰি থকা টাইমত ৰাস্তাত এজন ককা পাৰ হৈ যায় ভিডিঅ'ত যোনজন ককা দেখিছে ককাই আমাক কয় যে আমাক মানে মোক আৰু আদিত্যক মোক দুখনমান ফটো ক্লিক কৰি দিয়া মই ধুনীয়া ফটো দুখনমান ককাক ক্লিক কৰিলোঁ তাৰপাছত ককাৰ লগত দুটামান কথা পাতিলোঁ ককা এজন শিল্পী হয় আৰু ককাৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত মই ডিটেইলছত ক'ম আৰু এতিয়া মোৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ বলক হে ভগৱান মোৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সোনকালে কমপ্লিট কৰি দিয়ক আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া সোনকালে 1 মিলিয়ন হ'ব 1 মিলিয়নটো বহুত বেছি হৈছে ইমান বেছি নহয় ফাৰ্ষ্টে 10K কৰোৱা তাৰপিছত 100K তাৰপিছত 1 মিলিয়ন ইমানে আৰু বাই বাই চ' এতিয়া আহি গ'লোঁ বাগান ফালে খোজকাঢ়িবৰ কাৰণে এইকেইটাৰ লগত এইটো প্ৰিয়াংশু আদিত্য আৰু এইটো ৰোহিত পূৰৱ জবিহে তাৰপিছত কথা কেইটামান ক'ব লাগে দৰকাৰী তো ভিডিঅ' চাই থাকিব জেগাটা ৰৈ ল'ম ধুনীয়াকৈ তাৰপিছত কথা পাতিছোঁ তো মানে তো মই এতিয়া আহি গ'লোঁ বাগান ফালে ইভিনিং ৱাক কৰিবলৈ কাৰণে নৰ্মেলি আহোঁৱেই সদায় মানে লগৰবোৰে আহে ৰানিং কৰিবৰ কাৰণে আৰু মই সিহঁতৰ লগত আহোঁ এনেই মই খোজকাঢ়িবলৈ টাইম পাছ আৰু তাৰপাছত আৰু ৰাতিপুৱা মই কৈছিলোঁ যে ডেইলি ব্লগটো ষ্টাৰ্ট কৰিম আৰু ডেইলি ব্লগ হ'ব বুলি দিনৰ পাৰ্টটো কি হ'ল দিনত মই নৰ্মেলি একো নকৰোঁ কৰিবলগীয়া নাথাকে তো একো শ্বুট নকৰিলোঁ এতিয়া ওলাই আহিছোঁ যেতিয়া অকণমান বাহিৰৰ ভিউটো আমাৰ এইডোখৰ পৰিৱেশটো কেনেকুৱা দেখাম বুলি ভাবিলোঁ তো ইমানে কথা তাৰপাছত আৰু আজিৰ পৰা মই ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ কাইলৈ ব্লগ নাহে পৰহিলৈও নাহে যেতিয়া মন যায় তেতিয়া আহিব কিন্তু ডেইলি মই যি কামবোৰ কৰোঁ সেইবোৰ পাৰ্টবোৰ মই আপলোড কৰিম আৰু ইমানে কথা আৰু এতিয়ালৈকে ভিডিঅ' চাইছে থেংক ইউ আৰু মানে তাৰপাছত আমি এতিয়া আহি গ'লোঁ সেইটো যোনটো সেইফালে বাগান আছে এইটো ওপৰত এইফালে তাৰপাছত এতিয়া এইফালে আছে বিলত আছে পদুম ফুল তাৰপিছত পূৰৱ এইপিনে হাই কৰি দিয়া সি একদম মানে পদুম ফুলৰ গুটিটো খাব পাৰি গম পায় নে নাপায় তোমালোকে জানা নে নাজানা মই দেখাই দিম এতিয়া তো চাবা ৰ'বা তাৰপাছত মানে এইটো পদুম ফুলটো হয় ইয়াৰ বাকলিখিনি গুচাই দিয়া হ'ল আৰু এইটো খাবলৈ পাৰে বুলি আপোনালোকে গম পায় নে নাপায় নাজানো কিন্তু দেখাব পাৰে ওচৰত কেমেৰামেন অকণ জুম ইয়াৰ যোনটো গুটি আছে এই বস্তু ইয়াৰ ভিতৰত আৰু এটা লেয়াৰ আছে এই লেয়াৰটো আঁতৰাই লওঁ তাৰপিছত ইয়াৰ যোনটো এইটো দেখিছে না পাৰ্টটো এই পাৰ্টটো খাব পাৰি ইয়াৰ খাব টেষ্টি আছে মোৰ ফালে খাব পাৰি মই নাখাওঁ আৰু ইমান ভাল নাপাওঁ বেয়াও নাপাওঁ কিন্তু খাব পাৰি বুলি মই জনাই দিছোঁ আৰু যোনে গম পায় নাপায় ইমান নাজানো আৰু ফুল ছিঙিব নাপায় কিন্তু খায় আৰু মইতো গম পাওঁ ইমানে কথা আৰু এইফালে কেমেৰামেন অকণ দেখাই দিয়া এইফালে ভিউ আৰু সেইফালে চলি আছে গৰু চৰি আছে আৰু মানে গৰু চৰা জেগাই আৰু হ'ব deeply never love me deeply never love me not deeply never love me deeply never love me not deeply never love me deeply never love me not deeply never love me
Diplina love me not. Diplina love me not. Diplina love me. Love me. I'm on a sugar crash, I ain't gonna fucking cash. Maybe I should take a bath, cut my fucking brain in half. I'm not lonely. তো গাইছ এতিয়া কোনো যাতে জ্ঞান দিব নাহে যে ফুল ছিঙিব নাপায় বুলি সেইবোৰ চব গম পাওঁ মানে ইয়াৰ কেছটো কি হ'ল আমাৰ যোনখন বিল আছে ন এই বিলটোত কি আছিলে ফুলবোৰ কলিৰ পৰা ডাঙৰ হয় সেইটো চবেই গম পায় ডাঙৰ হৈ পিনি মানে এনেতো গেলি যায় ন গেলি পচি মানে সৰি যায় তাৰপিছত বিলত বিলীন হৈ যায় তো সেইটো কথা সেইকাৰণে আমি কি বোলে এটা টাইমত এনো কিবা হয় চবে গম পায় এইটো চিঙা নাই মানে এইটো পৰি আছিলে দেখিব পাইছোঁ পৰি আছিলে মানে তাৰপৰা উঠাই পিনি এইটো ভিডিঅ' বনাইছোঁ আৰু তাৰপিছত ইয়াৰ গুটিবোৰ খাব পাৰিছোঁ গম পাই যিসকলে গম নাপাইছিলে গম পাই গ'ল মোৰ ভিডিঅ' চাই পিনিতো এটা লাইক কৰি দিবা তোমালোকে আৰু ইমানে কথা আৰু যদি আগতে গম পোৱা যায় পদুম ফুলৰ গুটি খাই বুলি তো কমেণ্ট বক্সত কমেণ্ট এটা কৰিবা বেঙেনা দিয়া মানে দেখিছে নহয় ব্যস্ততা অথনিৰ পৰা ইয়াত লাগি আছে মই ব্লগ শ্বুট কৰিছোঁ পিছফালে ছিঙি আছে আৰু তো সেইটো কথা তাৰপিছত আৰু বেছি একো নকওঁ আৰু ভিডিঅ'টো ইমানলৈকে চোৱালৈকে থেংক ইউ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু এইটো ডিপ্লিন হোৱাৰ কাৰণে তো বেছি ধেমালি হৈ গ'ল আৰু নেক্সট ব্লগত লগ পাম ইণ্টাৰেষ্টিং মজা ব্লগ আৰু বাই বাই